নমস্কাৰ বন্ধুসকল, আমি এয়া উপস্থিত হ'লোঁ দৰং জিলাৰ পৰা আহি গ'লোঁ আমি ওদালগুৰি জিলা আৰু ইয়াতে এডাল সাপ সোমাল আৰু ইয়াৰে মই মাটিখিনি প্ৰণাম কৰি লওঁ। বন্ধুসকল, আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰাই আমাক প্ৰতি ছেকেণ্ডে মৃত্যুই খেদিয়ে আছে। সেইকাৰণে বন্ধুসকল, এই সাপ উদ্ধাৰ কৰি থকা সময়ত হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে, হয়তো নহ'বও পাৰে। দাদা নমস্কাৰ। আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ কৈ দিয়াচোন। মোৰ নাম প্ৰীতিজিৎ দাস, মোৰ ঘৰ কলাইগাঁও বালিপাৰা। কলাগাঁৱৰ পৰা 4 কিলোমিটাৰ হয় ভিতৰত। আমাৰ ঘৰত এখন মানে সাপ এডাল সোমাইছে। ৰাতিপুৱাৰ পৰা চাই আছোঁ সাপটো, চোৱাৰ পিছত এতিয়া আমি দেখা পাই আছোঁ। তাৰপিছত ভিডিঅ' চাই পেলাই আপোনাৰ মাধ্যমত ফোন কৰিলোঁ আপোনাক। তাৰপিছত আপুনি আহিলে, এতিয়া অলপ আপুনি চাব আৰু বলকচোন বাৰু, আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰোঁ। দাদা নমস্কাৰ। দেখছা নেকি ইয়াতে এইবিলাক কি আছে? কফি কাপ, চাহ খাবৰ কাৰণে যোনটো কাপ ব্যৱহাৰ কৰা যায় সেই কাপ আৰু বন্ধুসকল চাওক, এতিয়া গৰমৰ ছিজন আৰু গৰমৰ ছিজন কাৰণে সাপে ওখ ঠাই বিচাৰি আহি আৰু ঠাণ্ডা ঠাই বিচাৰি আহি ইয়াতে প্ৰৱেশ কৰি আছিল। আৰু ভাগ্য ভাল, এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই। আৰু মোৰ লগত আহিছে আজি কমলেশ্বৰ ৰাভা। ৰাভা দেখিছে নাই সাপডাল? দেখা পালোঁ একবাৰ অলপমান। এবাৰ চাইড কৰোঁতে মানে দিনটো যাব বগৰী দি আপোনাৰ দে হেৰি কাগজৰ বন্ধুসকল, এয়া ওদালগুৰি জিলা কালাইগাঁৱৰ ওচৰত। আৰু বন্ধুসকল, এই গুদামঘৰটোৰ ভিতৰত বহুত কাৰ্টুন আছে আৰু এই কাৰ্টুনবোৰৰ ভিতৰত গিলাচ, বাতি, কাঁহী আছে, যিবোৰ বিয়াই সভাই ব্যৱহাৰ কৰা যায়। এইটো আজি সেই ওলাইছিল, 3 চাইডে ওলাইছে মাথাটো, এইফালে ওলাইছে, ইমান মই ওলাই আৰু আকৌ সোমাই যায়। বন্ধুসকল, এতিয়া গৰমৰ ছিজন আৰু চাৰিওফালে পানী হৈ আছে আৰু মানুহে এতিয়া খেতিও কৰি আছে। এতিয়া চাৰিওফালে পানী হৈ আছে কাৰণে সাপে ভেকুলী নিগনিৰ সন্ধানত সাপে ওখ ঠাই বিচাৰি আহি মানুহৰ ঘৰত হয়তো কেতিয়াবা সোমাবও পাৰে। গতিকে বন্ধুসকল, এতিয়া আপোনালোকে সতৰ্ক হওক। যিকোনো ঘৰৰ ভিতৰত এন্ধাৰ ঠাইত যদি আপোনালোকে হাত দিয়ে, তেতিয়াহ'লে এবাৰ টৰ্চ মাৰি চাইহে হাত দিব। বন্ধুসকল, গৰমৰ দিনত আমাৰ গাঁৱলীয়া খাটি খোৱা অসমীয়া মানুহখিনিয়ে মাটিত শুৱে, কাৰণ ঠাণ্ডা লাগিবৰ কাৰণে। বন্ধুসকল, আপোনালোকে পৰাপক্ষত মাটিত নুশুব, কাৰণ মাটিত চাইলেণ্ট কিলাৰ, ব্লেক ৰেট এইবিলাক সাপ ঘূৰি থাকে। গতিকে বন্ধুসকল, সেইবিলাক সাপ বিষাক্ত সাপ আৰু সেইবিলাক সাপে মানুহৰ লৈ ভাল পায়। আৰু বন্ধুসকল, যদি ওচৰত শুই থাকে, আপুনি যদি বাগৰ সলাই দিয়ে, তেতিয়া হয়তো দংশন কৰি দিব পাৰে। সেইকাৰণে বন্ধুসকল, সেইডাল সাপ বিষাক্ত সাপ, আপোনালোকে পৰাপক্ষত মাটিত নুশুব। সেইখন তলত উঠছি, দৰ্জাখন তলত বন্ধুসকল চাওক, এয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈছোঁ। আৰু সেইডাল সাপ হৈছে বাকৰাইজ সাপ আৰু নিগনি খাবৰ কাৰণে ইয়াকে আহিছিল। ভেকচিন দিয়া আছে না, ভেকচিন দিয়া আছে তো। বন্ধুসকল চাওক, এয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ কমলেশ্বৰ ৰাভা, ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা চিনি পাইছেই চাগে। এইডাল সাপ বাকৰাইজ সাপ আৰু ইয়াক কিছু কিছু জেগাত এন্দুৰ গোমা বুলি কয় আৰু কিছু কিছু জেগাত ইয়াক নীলেজী গুম বুলি কয় আৰু ইয়াক ইংলিছত কপাৰ হেডেড টিংকেট স্নেক বুলি কয় আৰু ধুন্দুৰী ফুটি বুলি কয়। আৰু বন্ধুসকল, এই সাপডালৰ প্ৰিয় খাদ্য হৈছে নিগনি, এন্দুৰ। আৰু বন্ধুসকল, এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনামাছ স্নেক। যদিহে বন্ধুসকল এনেকুৱা সাপে কেতিয়াবা আপোনালোকক দংশন কৰে, ভগৱানে নকৰক, আল্লাই নকৰক, মেৰাখাজানে নকৰক,
যদিহে কেতিয়াবা দংশন কৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি একেবাৰে সময় নষ্ট নকৰিব। দাৰে চাই বোলে না তোমাৰ বঙালী ভাষাত দাৰাই চাপ বোলে আৰু অসমীয়াত আমাৰ কয় গোলাবাৰী বুলি চাৰিশ টকা কেজি একটা চাপে। আচ্ছা আমি নিউজত চাওঁ যে চাইনাত দেখোন সাপৰে কিন্তু ফালি খোলে চুপ বনাই চুপ বনাই আমরা এইটো কপাৰহেড ট্ৰিংকেট স্নেক আমাৰ বাকৰাজ বুলি কয় আমাৰ লোৱাৰ অসমত, ইয়াৰ পৰা ধুনুলি ভেটি বুলি কয়। এই সাপটো আমি এতিয়া ইয়াতে ৰিলিজ কৰি দিম। বাকী থকা সময় ইয়াত যিকেইটা দিন জীয়াই থাকিব সময় আছে জংঘলত থাকক, হাবি বস্তু হাবিত থাকক। আপোনালোকে মন কৰিব এইবিলাক বনৰীয়া বস্তু নামাৰিব আৰু এনেকুৱা বস্তু সাপ চাপ ওলালে আমাক খবৰ দিব, আমি যাই সুন্দৰকৈ ইয়াক উদ্ধাৰ কৰি লৈ আহিম আপোনাৰ ঘৰৰ পৰা। বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে। বন্ধুসকল য'ত ভয় থাকে ত'ত অন্ধবিশ্বাস থাকে আৰু য'ত অন্ধবিশ্বাস থাকে ত'ত কুসংস্কাৰ থাকে। সেইকাৰণে বন্ধুসকল আমি এইবিলাক বস্তু দূৰ কৰিবৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহকো জনাই দিয়ক। আৰু এতিয়া আমি ইয়াতে এৰি দিম। কমলেশ্বৰ ৰাভাই ধুনীয়াকৈ সাপডাল এৰি দিব। চাওক বন্ধুসকল, ইয়াত ধুনীয়া প্ৰাকৃতিক পৰিৱেশত এই ধুনীয়াকৈ মিলি যাব পাৰিব, কাৰণ এইবিলাক হৈছে প্ৰাকৃতিৰ বস্তু আৰু প্ৰকৃতিৰ বস্তু বাচি থাকিলেহে আমি বাচি থাকিব পাৰিম। ধন্যবাদ।